हेलो फ्रेंड्स, वेलकाम टू माय यूट्यूब चेनेल। प्रथमबाৰৰ বাবে আজি আপোনালোকৰ মাজলৈ এটি ভ্লগ আগবঢ়াব বিচাৰিছোঁ। মই ভাবিছোঁ নেমুৰে আচাৰ বনাম বুলি, গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰিবলৈ নাপাহৰিব, তেতিয়াহে আপোনালোকে নতুন নতুন ভিডিঅ'সমূহ পাব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিছে মই লৈছোঁ 2টা নেমু, তাত লৈছোঁ 2 চামুচ জলকীয়া গুড়ি, 2 চামুচ জিৰা, 1 চামুচ লৈছোঁ জালুকৰ গুড়া, তাৰপিছত 1 চামুচ লৈছোঁ ধুনীয়াকৈ গুড়ি কৰি থোৱা গুড়ামুড়ি, তাৰপিছত এয়া হৈছে জিৰা আৰু এয়া লৈছোঁ নিমখ। এতিয়া চাওক, মই ধুনীয়াকৈ নেমুটো ধুই থৈছোঁ। এতিয়া মই নেমুটো ধুনীয়াকৈ কাটি ল'ম, টুকুৰা টুকুৰ কৰি এটা জোখ কৰি কাটি ল'ম। ধুনীয়াকৈ কাটি লৈছোঁ। এনেকৈ ধুনীয়াকৈ ভালদৰে কাটি ল'ব, তেতিয়া ধৰ মছলাটো সোমাব আচাৰটোত। ধুনীয়াকৈ কাটি ল'ব মিহি মিহিকৈ। এয়া গাইছ, মই কেৰাহী বহাইছোঁ। কেৰাহীটো অলপমান জুইটো কমাই দিছোঁ আৰু এয়া দেখিছে মই সুন্দৰকৈ বস্তুখিনি গোটাই লৈছোঁ। মই ঘৰৰে কেঁচা জলকীয়া দিছোঁ 2-3টামান, আপোনালোকে শুকান জলকীয়াও দিব পাৰে। জলকীয়াখিনি কাটি ল'ব পাৰিলে। এতিয়া মই ইয়াতে দিম, গৰম হৈ গৈছে, মই ইয়াতে দিম তেল। মই ইয়াতে তেল দি দিছোঁ। এয়া দেখিছে ধুনীয়াকৈ তেল দিছোঁ। তেলটো মানে গৰম হ'ব লাগিব, বেছি গৰমো নালাগে। গতিকে এইখিনি মই কাটি লৈছোঁ ধুনীয়াকৈ। আপোনালোকেও এনেকৈ ঘৰতে বনাব পাৰিব, সহজ পদ্ধতি। তেলটো গৰম হৈ গৈছে। ইয়াতে এতিয়া মই থৈ দিয়া গোটা জিৰা অলপ দিম ধুনীয়াকৈ। কেঁচা জলকীয়া কেইটা দিম, জিৰাখিনি দিম। ফেনটো ওলাইছে, অকণমান ওলাবই। তাৰপিছত এয়া দিছোঁ গুড়ি জিৰা, এয়া দিছোঁ জলকীয়া গুড়ি। সেইখিনি লাষ্টত মই বাকি দিছোঁ যিখিনি আছে। এতিয়া খুব সুন্দৰকৈ আপোনালোকে লৰাই ল'ব। বেছি তেলটো গৰম হ'লেও মানে বেয়া হ'ব, অলপ ঠাণ্ডা হৈ থাকিলে ভাল। বিশেষকৈ ঠাণ্ডা তেল দিব পাৰিলে ভালেই। মই দিছোঁ মছলাটো, মই অলপ ভাজি লওঁ ধুনীয়াকৈ। জুইটো অকণমান শ্লাইড বঢ়াই দিছোঁ। দেখিছে কি ধুনীয়া কালাৰটো হৈছে, দেখিছে আপোনালোকে। জুইটো মই আকৌ কমাই দিছোঁ। বেছি নালাগে দিব। দেখিছেনে কালাৰটো কি সুন্দৰ কালাৰ আছে, দেখিছেনে? এতিয়া মই কাটি থোৱা নেমুখিনি দি দিছোঁ। আপোনালোকে এনেকৈয়ে বনাব পাৰিব ঘৰতে ধুনীয়াকৈ।
অলপ কেৰাহীতে গৰম কৰি দিছোঁ। দেখিছে কালাৰটো কি সুন্দৰ কালাৰ হৈছে। খাবলৈ খুব সুন্দৰ লাগিব আচাৰটো। এতিয়া দেখিছে কি সুন্দৰ আচাৰটো হৈ গৈছে। ইয়াত আপোনালোকে সম পৰিমাণৰ নিমখ অকণো দিব, তেলতো দিব পাৰে, এনেও দিব পাৰে নমাই। এতিয়া মই ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ বাটিত থৈ দিছোঁ। গতিকে যদি ভাল পালে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট কৰিব, লগতে চেনেলটো আকৌ নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।